So guys, এফালে পুলিচে ধৰি লওক আমাক। হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে কেনেকৈ আছে কমেণ্ট কৰি একবাৰ জনাব। আশা কৰিছোঁ আপোনালোকে চব ভালে আছে যেন। তো আজি আমি ওলাই আহিছোঁ, চাওঁ গাইজ ৰাস্তাত কি কণ্টেণ্ট পাওঁ। বহুত দিন হৈছে এক কণ্টেণ্টেই পোৱা নাই। তো গাইজ মই বহুত জলদি গাড়ীখন মানে মডিফাই কৰিম, একজোচ লগাম, তাৰপিছত আপুনি হেণ্ডেল বাৰটো লগাম। তো এইপিনে ছেফগাৰ্ডটো লগাব লাগিব গাইজ, জানা ছেফগাৰ্ডটো যোনটো কেটিএমত লগাই সেইটো লগাব লাগিব। অলপ গাড়ীটো ছেফটি দিব আৰু গাইজ পৰলে আৰু মানে বহুত জলদি লগাম। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি মানে অলপ গাঁৱৰ ফালে সোমাই আহিছোঁ, মানে যোৱা ৰাতি লগত ঘৰত থাকিছিলোঁ, আজি ওলাই আহিছোঁ অলপ 12টা মানত। এতিয়া ঘৰৰ ফালে আমি যাওঁ, গুৱাহাটীৰ ফালে। যদি গাইজ আপোনালোকে যদি অভাৰটেকিং কৰিছে গাড়ী চাড়ী চাই কিনে অভাৰটেকিং কৰিব, নহ'লে কি হয় আপুনি অভাৰটেকিং কৰিব যাব ঘপকৈ এইপিনৰ পৰা গাড়ী ওলাই আহিব, কি ক'ম আৰু আপোনালোকে গমে পাইছে আৰু থাকে। তাৰপৰা গাড়ী অভাৰটেকিং কৰিব অলপ চাই চিন্তি কৰিব। বহুতে ক'ব তই কি মাষ্টাৰ নেকি? মাষ্টাৰ নহয়, কিন্তু মূলত যিবিলাক ঘটনা ঘটি গৈছে সেইকাৰণে আপোনালোকৰ পৰা এক্সপিৰিয়েঞ্চত কৈ আছোঁ মই। তো গাড়ী চাব পাৰে এতিয়াও মানে হেলমেটৰ ইউজ বেছিজন নকৰে, আগতচেতো বহুত বাঢ়িছে আৰু হেলমেট মানে বহুতে ইউজ কৰে, কিন্তু খুব কম মানে মানুহ আছে সিহঁতে মানে হেলমেটৰ ইউজ নকৰে। ষ্টাইল মাৰিলে কি হ'ব গাইজ, ষ্টাইল মাৰিলে একো লাভ নাই, আপোনাৰ ছেফটি মেইন হয় আগতে। তো গাইজ মানে অলপমান মোৰ প্ৰব্লেম চলি আছে, ফেমিলি প্ৰব্লেম। তো সেইবাবে মই দুটো জেগা ঘূৰিব পৰা নাই। যেতিয়া মোৰ প্ৰব্লেমটো খতম হৈ যাব তেতিয়া দুটো জেগাৰ ব্লগ দেখাব আপোনালোকে। তো এইপিনে কি হৈছে গাইজ, মোৰ আনাটো মানে বাৰে বাৰে নামি যায়, এইটো মানে টাইট কৰিব লাগিব যায় কিনে। মানে অলপ বেছিকৈ ফালি গ'লে কি হয় এইটো আগৰ ফালে গুচি আহে। গাইজ মই মানে যিমান জলদি পাৰিম এগেজটো লগাম মানে আগতে। পূৰা বেছ কেছ হৈছে, গাড়ীখন ভাল নলগা হ'ল কিবা। মোৰ ডিউক 200 লোৱাৰ কথা আছিল, মই মানে যেতিয়া BS4 ল'ব গৈছোঁ তেতিয়া মানে গাইজ এক্সিছখন আহি গৈছে, এইটো লৈ আনিলোঁ আৰু গাইজ। মানে BS4টো বহুত পুৰণা হৈ গৈছে গাইজ, সেইবাবে এইটো লৈ আনিলোঁ। পিন ডাবল ABS আছে, বহুত ছেফটিও আছে। আগৰটো মানে তেল চেল বহুত খোৱা আছিল, তেল ইমান নাখায়, গাড়ীটো মাইলেজ বহুত ভাল দিয়ে এইটো। তো আপোনালোকে কমেণ্ট কৰক, মই যদি ইয়াৰ মাইলেজ টেষ্ট ভিডিঅ' বনাব লাগে। বেছি ষ্টাৰ্ট বন্ধ হৈ গৈছে গাইছ ৰাস্তাৰ মাজতে। তো গাড়ী চাব পাৰে হেলমেটৰ ইউজ মানে বেছিভাগেই নকৰে গাঁৱৰ ছাইডেও। গাঁও চহৰ বুলি কথা নহয় গাইছ, মানে গাড়ী চলালে হেলমেটটো পিন্ধিব লাগে। আপোনালোকে ভাবিছে চহৰত আহিলে হেলমেট পিন্ধিব লাগে, এইটো কথা নহয়। কাৰণ আপুনি গাঁও ক'ত পৰিব, গাঁও বা চহৰত এক্সিডেণ্ট হ'ব, আপুনি কৈ কিনে এক্সিডেণ্ট নহয় আপোনাৰ। বহুতে গাইছ আধা আধি মানুহে হেলমেট ইউজ কৰা নাই। তো গাইজ চাওঁ গুৱাহাটী কিমান টাইমলৈকে যাই পাওঁ, ৰাস্তাত জাম নাথাকিলেই হ'ল গাইজ। এই গাছ আইনটো বাৰে বাৰে এনেকুৱা হৈ যায়, ঘৰত যে কাট কৰিবই লাগিব ইয়াক। মাজতে আইনটো খুলি দিছিলোঁ, যেতিয়াৰ পৰা মই মটৰ বাইকিং ষ্টাৰ্ট কৰিছোঁ তেতিয়া লগাই লৈছোঁ মানে। তো গাছ মোৰ ভিডিঅ'বোৰ কেনেকৈ হয় আপোনালোকে কমেণ্ট কৰি এবাৰ কৈ দিব। ভাল হ'লে ক'ব, বেয়া হ'লে ক'ব, তেতিয়া মানে অলপ মানে গম পাম না মই বেয়া হৈ আছে। গাছ ইয়াৰ পৰা জালুকবাৰী 27 কিলোমিটাৰ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো মই আগলৈ এনেকৈ ভাল ভাল ভিডিঅ' আনি থাকিম আপোনাৰ কাৰণে। অলপ ফালি চালি দিলোঁ গাছ, এতিয়া একো লগাম না গাছ, আৰু ফালি পেলাই আৰু বেলেগ লাগিব। আৰু গোপৰ চোপৰ লৈ লওঁ, তাৰপিছত পৰা ধামাকা ধামাকা ব্লগ দিম আপোনালোকক। আৰু
আৰু ইয়াৰ ওপৰত নাপালোঁ গাইছ, বহুত পালোঁ। ইয়াৰ ওপৰত আৰু নাপালোঁ, পূৰা 102 উঠি গৈছে গাইছ। আৰু গাঁৱৰ ৰাস্তাটো ইমান ফালি পেলাই ভাল নালাগে, কোনফালে ঘপকৈ মানুহ চানুহ ওলাই আহিব। দেখিছে গাইছ, মানে নজৰ হাতী মানে দুৰ্ঘটনা ঘাটি। তো গাইছ আপোনালোকে কোন অসমৰ পৰা ভিডিঅ' চাই আছে কমেণ্ট কৰি এবাৰ ক'বচোন গাইছ, আপোনালোকে কমেণ্ট নকৰে গাইছ। তো গাইছ আমি খৰাঘাট দলং পামেই আৰু। তো গাইছ ইফালে পুলিচে ধৰি ল'ল আমাক। তাৰ কি হ'ল হেলমেটটো? ব্লগিং করি ব্লগিং মোটো ব্লগ করি স্যার, মোটো ব্লগ কিহৰ কাৰণে বা চিকিম ধৰিছে গম নাপাওঁ। তো মানে চব কাগজ পাতি চাই কিনে আমাক যাব দিছে। ছাৰ আহো, কেমেৰা কৰিব দিয়া নাই পুলিচতে। যিখিনি ক্লিপ দেখা পৰে আপোনালোকক দেখাই দিছোঁ গাইজ, বেয়া চেয়া নহ'ব আপোনালোকে গাইজ। গাড়ী চলালে কাগজ পাতি চবকে ৰাখিব, তেতিয়াই গাড়ী চলাব, নহ'লে যেতিয়া পুলিচে ধৰিব চব পূৰা চূনা লগাই দিব আপোনালোকক। তো গাইজ আজিৰ বাবে ইমানে, মই আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়াৰ বাবে বাই বাই, জয় অসম।